নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ চেনেল সংগীজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ এটি সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, লগতে আহক মোৰ লগত আপোনালোকেও সহযোগ কৰক। এয়া হৈছে শ্ৰী শ্ৰী দীঘেশ্বৰী দেৱালয়। এইটো মন্দিৰ ওপৰৰ ফালে পাহাৰৰ ওপৰত আছে মন্দিৰটো। আমি এতিয়া মন্দিৰৰ তলৰ গেটৰ মাজেৰে আমি প্ৰৱেশ কৰিছোঁ। এইটো মন্দিৰ উত্তৰ গুৱাহাটীত অৱস্থিত। উত্তৰ গুৱাহাটীৰ আমি যি দৌল গোবিন্দ মন্দিৰলৈ যাওঁ তাৰ পৰা প্ৰায় 2-2.5 কিলোমিটাৰমান দূৰতে অৱস্থিত এই মন্দিৰটো। পাহাৰৰ ওপৰত অৱস্থিত। মই ইয়াত কেতিয়াও আগতে অহা নাছিলোঁ, এইবাৰ প্ৰথমবাৰৰ বাবে আহিছোঁ। সেয়ে ভাবিলোঁ আপোনালোককো মোৰ লগতে মন্দিৰটো দেখুৱাই দিওঁ ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে যদি মোৰ চেনেলত নতুনকৈ ভুমুকি মাৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে আপোনালোকে মোৰ ভিডিঅ'বোৰ আহি থকা নতুন ভিডিঅ'বোৰ আৰম্ভণিতে চাবলৈ পাব। আহকচোন এতিয়া বন্ধুসকল মোৰ সৈতে আহি থাকক। মই কি দেখুৱাব পাৰোঁ আপোনালোকক চাই থাকিব, শেষলৈকে চাই থাকিব। এয়া আমি গৈ আছোঁ ওপৰলৈ। ইহঁতৰ ভাগৰ লাগিছে। আহক, আমি এতিয়া গৈ আছোঁ। ওপৰৰ পৰা মানুহবিলাকে তললৈ নামি আহিছে মা দৰ্শন কৰি। আমিও গৈ আছোঁ। আমাৰ অহাত দেৰিয়ে হ'ল যিহেতু, তথাপিও গৈ আছোঁ মা দৰ্শন পাম বুলি। আমি সকলোবোৰ গৈ আছোঁ, আপোনালোককো দেখুৱাই আছোঁ। এইটো হৈছে গণেশ বাবাৰ মন্দিৰ। ইয়াতো মানুহ ধূপ চাকি জ্বলাই পূজা কৰে, আৰু ইয়াতে আছে মানুহ যিহেতু এইবিলাক পূজা অৰ্চনা কৰিছে তেওঁলোকে, আৰু ফটো উঠি আছে চাগে নিশ্চয়। তাৰপিছত আৰু ওচৰতে ইফালে কাষৰ ফালে আমি তললৈ ধুনীয়া এটা দৃশ্য দেখিবলৈ পোৱা যায়। তলৰ ফালে আপোনালোকে চাই থাকিবচোন। ইয়াৰ তলত ধুনীয়া এটা ব্ৰহ্মপুত্ৰৰ ভিউটো ইয়াত দেখিবলৈ পোৱা যায়। মই আপোনালোকক ভালদৰে দেখুৱাব পৰা নাই, তথাপিও দেখুৱাবলৈ অলপ চেষ্টা কৰিছোঁ। এয়া তলৰ ফালে আপোনালোকে সৌ দূৰত এয়া ব্ৰহ্মপুত্ৰ অলপ দেখিবলৈ পোৱা যায়। বন্ধুসকল, আপোনালোকে যদি ইয়ালৈকে কেতিয়াও অহা নাই আহিবচোন, খুব ভাল লাগে ইয়াত আহি। মই ভাল পাইছোঁ আহি। ইয়াত বৰ ধুনীয়া পৰিৱেশ, সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এটি সুন্দৰ মন্দিৰ, দীঘেশ্বৰী দেৱালয়, শ্ৰী শ্ৰী দীঘেশ্বৰী দেৱালয়। আহিব বন্ধুসকল যদি আহি পোৱা নাই কেতিয়াও। ভাল লগা ধুনীয়া সুন্দৰ পৰিৱেশ। সৌটো আমি দূৰৰ পৰা মন্দিৰ দেখিবলৈ পাইছোঁ অলপ। সেইখন হৈছে মন্দিৰৰ মেইন দুৱাৰ আৰু মেইন গেট। এয়া গছবোৰ বহুত হয়তো পুৰণি গছ, বহুত বছৰ ধৰি থকা গছ এইবোৰ। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত কি সুন্দৰ পৰিৱেশ এটি, তাৰ মাজত এইটো মন্দিৰ। আমি মেইন মন্দিৰৰ শ্ৰী শ্ৰী দীঘেশ্বৰী দেৱালয়ৰ মেইন গেটখন পালোঁ। এতিয়া আমি ইয়াৰ মাজেৰে মেইন মন্দিৰৰ চৌহদত প্ৰৱেশ কৰিম। এয়া মন্দিৰৰ চৌহদত আমি সোমাইছোঁ। এইটো হৈছে আমাৰ মন্দিৰৰ মণিকূট, দেখিবলৈ পাইছে আপোনালোকে। চাই থাকক ধুনীয়াকৈ মন্দিৰটো। আপোনালোকক যিখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিম, খুব কম সময়ৰ ভিতৰতে যিহেতু। যিখিনি পাৰোঁ আপোনালোকে চাই থাকক, দেখুৱাবলৈ চেষ্টা কৰি আছোঁ মই। এয়া আমি গৈ আছোঁ মেইন মন্দিৰৰ দিশে। এইটো হৈছে ইয়াত শ্ৰী শ্ৰী মা দীঘেশ্বৰী মাৰ ইয়াত আছে, ভৰি এখন সংৰক্ষিত কৰাই আছে। আৰু আগত যি দেখিছে আপোনালোকে সৰু সৰু খোজকেইটা, এইকেইটা হৈছে বাঘৰ খোজ কোৱা শুনিছোঁ। আৰু বন্ধুসকল, এই মা দীঘেশ্বৰী মন্দিৰটো কামাখ্যা মন্দিৰৰে এটা অংশ। এয়া মন্দিৰৰ বাহিৰৰ অংশ। এইখিনি ইয়াতে মানুহবিলাকে দৰ্শন হৈ আহি ইয়াত জিৰণি লৈছে। আমি ভিতৰত গৈ দৰ্শন হৈ আহিলোঁ। যিহেতু ভিতৰত কেমেৰা নিবলৈ অনুমতি নাই, গতিকে আমি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ ভিতৰৰ অংশটো। আমি ইয়াৰ দৰ্শন হ'লোঁ। দৰ্শন হৈ ইয়াৰ মন্দিৰৰ কিছু সময় ইয়াতে অলপ জিৰণি ল'লোঁ। লৈ এতিয়া আমি আকৌ ইয়াৰ পৰা যাম। এইটো হৈছে যজ্ঞ মণ্ডপ, ইয়াতে হোম যজ্ঞ কৰে। আমি আহি একো দেখা নাপালোঁ যিহেতু আমাৰ অহাত দেৰি হৈছিলে। বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে